আজি মই আহিছিলোঁ মোৰ মৰাণত থকা মাহী আৰু মহাৰ ঘৰলৈ আৰু গধূলি সময়ত মোৰ মাহী আৰু মহাই লৈ গ'ল ওচৰতে হৈ থকা এখন মেলালৈ আৰু লগতে মই অকণমানি মৰমৰ ভাইটি দুটাকো লৈ আহিছোঁ আৰু এইদৰে চাওকচোন ইমান ধুনীয়াকৈ বস্তুবিলাক ওলাইছে। তাৰ পাছত আমি খোৱা ষ্টাৰ্ট কৰি দিলোঁ। আচলতে এইদৰে খাই কোনে কোনে ভাল পায় বাৰু মেলাত জনাবচোন দেই। মই কিন্তু বিৰাট ভাল পাওঁ। বেছি খাব নোৱাৰোঁ, কিন্তু খাই কিবা এটা ভাল লাগে নহয় জানো। আৰু তাৰপাছত এয়া দেখিছেনে মুখেদি ধোঁৱা উলিয়াই আছোঁ। আচলতে বস্তুটোৰ নামটো কি মই সেইটো চাবলৈ নহ'লে, কিন্তু সকলোৱে এবাৰ টেষ্ট কৰিলোঁ, কিবা এটা ভাল লাগিলে আৰু। তাৰপাছত আমি যিমান খেলিবলৈ বস্তু আছিলে সকলোবিলাক খেলিলোঁ। আচলতে পাহৰিয়ে যাওঁ জানেনে, নিজে যে ডাঙৰ হ'লোঁ এতিয়াও ভাল লাগে এইবিলাক বস্তু। মই যে বিৰাট এনজয় কৰিলোঁ, আপোনালোকক কি ক'ম। আৰু এইদৰেই আমি এই সন্ধিয়া সময়কণ উপভোগ কৰিলোঁ। আৰু এই ট্ৰেইনখন দেখিছেনে বাৰু?